আজি আমি গাজৰৰ হালৱা বনাম আৰু এই কাৰণে ইয়া গাজৰ বাকলিটো ৰুকি আছো। বেছি নবনাও, প্ৰথম বনাম কেনেকুৱা হয় বা সেই কাৰণে আপোনালোকৰ লগতো শ্বেয়াৰ কৰো বুলি ভাবিলো, এই কাৰণে ভিডিঅ'টো বনালো আৰু এনেকৈ আজিৰ ব্লগটো আৰম্ভণি কৰিছো। আৰু ঠিক আছে তেনেহ'লে চাই থাকিব ভিডিঅ'টো আৰু মই এইখিনি এতিয়া কৰি লওঁ, তাৰ পাছত আপোনালোকক দেখাই আছো। গাজৰখিনি ধুই ললো, এতিয়া এইখনেৰে ৰুকি লম। মই অলপমান কৰিয়ে এতিয়া ভণ্টিক লগাই দিছোঁ আৰু এতিয়া বাকীখিনি তাই কৰিব। আৰু সেইদিনা ফ্ৰকটো এই চিলাই দিছিলে সোণাৰ কাৰণে, আপোনালোকক দেখাইছিলোঁ আগৰ ব্লগত। আৰু এইখিনি হৈ গ'ল, এয়া এইখিনি হৈ গ'ল। এতিয়া অলপ পিছত দেৰিকৈ বনাম কাৰণ সোণাকো খুৱাব চুৱাব আছে আৰু থৈ দিওঁ। আৰু কালি এটা বিশেষ দিন, কি বাৰু গম পাব পিছৰ ব্লগত। আৰু সেইকাৰণে আৰু আজি নাৰিকলৰ লাৰু চাৰুও বনাব লাগিব, সেইকাৰণে এইবোৰৰ কাম আছে এতিয়া, বহুত কাম। গতিকে দেখাই থাকিম দিনটো আপোনালোকক কি কৰোঁ। আৰু এয়া ভাতটো হৈ গ'ল, এতিয়া আমি খাম, তাৰপাছত দেখাই থাকিম। হাই এভৰিৱান, কি খবৰ সকলোৰে? ভালেই নিশ্চয়, আমাৰো ভালেই। আৰু এতিয়া 1 বাজিছে আৰু ৰাতিপুৱাই হালোৱাৰ তৈয়াৰী কৰি থৈছিলোঁ, গাজৰৰ হালোৱাৰ, আৰু এতিয়া এইখিনি বনাওঁগৈ। আৰু অহাকালি ভাইটিৰ বাৰ্থডে হয়, সেইকাৰণে কিবা কিবি চলি আছে কাম। নাৰিকলৰ লাৰু বনাব, ইয়া বৰমাই চব্জি কাটি আছে আৰু এইফালে ভণ্টিয়ে নাৰিকল ৰুকি আছে লাৰু বনাবৰ কাৰণে। আৰু এতিয়া মই বলক হালোৱা বনাওঁ আৰু আপোনালোককো দেখাওঁ। এতিয়া কেৰাহীটো গৰম হৈ গ'ল আৰু ইয়াত মই 3 চামুচমান জোখত ঘি দি দিম আৰু তাৰপাছত ইয়াত গাজৰখিনি বহাই দিম আৰু গাজৰখিনি একেবাৰে কম জুইত ভাজি থাকিম সিজালৈকে। তাৰপাছত আৰু কি দিম দেখাই থাকিম, চাই থাকক ভিডিঅ'টো। গাজৰৰ হালোৱা আচলতে বহুত ধৰণে বনাব পাৰি, সকলোৱে নিজা নিজা ষ্টাইলত বনায় আৰু মই এনেই সাধাৰণভাৱে বনাইছোঁ, খাবলৈ কিন্তু ভালেই হৈছিলে। আৰু কালি হৈছে আমাৰ ভাইটিৰ জন্মদিন আৰু সেইকাৰণে আজি অলপ কিবা কিবি বনাই আছোঁ। ধুনীয়াকৈ নাৰিকলৰ লাৰু বনাব জানে আৰু আপোনালোকক দেখাই থাকিম, চাই থাকিব ভিডিঅ'টো। এতিয়া মই ঢাকনি গুচাই অলপমান আকৌ লাৰি দিম আৰু তাৰপাছত মই ইয়াত এই কাপটোৰে 1 কাপ চেনি দি লৈছোঁ। চেনি বেছিকৈ দিব নালাগে কাৰণ গাজৰতটো মিঠা থাকে। আৰু চেনিখিনি দিয়াৰ কিছু সময় পিছত মই গাখীৰ দি লৈছোঁ ইয়াত, আৰু গাখীৰখিনি দি ভালদৰে সিজিবলৈ দিম আৰু ঢাকনি মাৰি নিদিওঁ, এইবাৰ এনেকৈ সিজিবলৈ দিম। আৰু তাৰপাছত যেতিয়া একেবাৰে শুকান হৈ যাব, তাৰপাছত মই অলপমান বাদাম দিম ইয়াত। এয়া কাজুখিনি দেখিছেনে, এইখিনি মই এতিয়া কাটি লওঁ ভালদৰে সৰুকৈ আৰু এইখিনি হোৱাৰ আগে দি ল'ম, তাৰপাছত আমাৰ হৈ যাব হালোৱা। এয়া চাওক, পানীখিনি প্ৰায় নোহোৱাই হৈছে। এতিয়া এইখিনি সময়তে মই বাদামখিনি ইয়াত দি ল'লোঁ, কাজুখিনি, আৰু এতিয়া ভালদৰে লৰাই আৰু কিছু সময়ৰ কাৰণে ভাজি ল'ম। আৰু এটা কথা কওঁ, আপোনালোকৰ ওচৰত যদি বেলেগ কিবা ড্ৰাই ফ্ৰুটছ থাকে সকলো দিব পাৰে। আচলতে আমাৰ ঘৰত কেৱল কাজুৱে আছিল, সেইকাৰণে মই কাজুৱে দিলোঁ। এয়া চাওক, আমাৰ হালোৱা ৰেডি হৈ গ'ল। কেনেকুৱা হৈছে দেখিবলৈ জনাব, খাবলৈ কিন্তু বহুতেই সোৱাদ হৈছিলে। এয়া মই এতিয়া ধনিয়া নিবলৈ আহিছোঁ আৰু এয়া আমাৰে খেতিৰ পৰা নিবলৈ আহিছোঁ। এয়া দেউতাই খেতি কৰিছে, ধনিয়া, পালেং শাক আৰু ওলকবি, এনেকৈ কিবা কিবি। আৰু বোলো মই ভাবিলোঁ আপোনালোকক আমাৰ খেতিখনো দেখাই দিওঁ, দেউতাই কৰা। আৰু ধনিয়াৰে আজি মই চিকেন বনাম আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম ৰেচিপিটো, ভাবিছোঁহে দেই, আৰু কেনেকুৱা বা হয়। আৰু আগতে বনাইছিলোঁ কিন্তু বহুত দিন বনোৱাই নাই, তেনেকৈ ভাবিলোঁ আজি বনাওঁ আৰু আপোনালোককো দেখাওঁ মইনো কেনেকৈ বনাওঁ ধনিয়াৰে মাংস।
আৰু বলক এতিয়া চাওঁ। এয়া এতিয়া চিকেন বনাবলৈ আহিছোঁ। এয়া কেৰাহীত তেল গৰম হোৱাত তাত এটা তেজপাত আৰু 2টা শুকান জলকীয়া দিছোঁ আৰু বেলেগ একো নিদিওঁ। আৰু এতিয়া মই ইয়াত মাংসখিনি বহাই দিম আৰু মাংসখিনি একো নিদিয়াকৈ এনেকৈ ভাজিম। এনেকৈয়ে মই এইখিনি যিহেতু ব্ৰইলাৰ মাংস, ইয়াৰ পানীটো শেষ হোৱালৈকে, ব্ৰইলাৰৰ সকলোৱে জানে পানী উঠে বহুত, আৰু পানীটো শেষ হোৱালৈকে ভাজিম। আৰু ইয়াত মই এতিয়া নিমখ দিছোঁ আৰু নিমখ প্ৰথমতে দি ল'ব লাগে, কাৰণ নিমখটো তেতিয়া ভিতৰত সোমাই যায় আৰু সেইকাৰণে মই নিমখটো দি লৈছোঁ, নহ'লে ভিতৰত নিমখ নোসোমালে খাই ভাল নালাগে। আৰু এতিয়া এয়া পানীখিনি দেখিছেনে কিমান পানী উঠি গৈছে, আৰু পানীখিনি শেষ হোৱালৈকে কম জুইত ভাজি থাকিম এইখিনি। বেলেগ ইয়াত একো মছলা এতিয়াই নিদিওঁ, অলপ দেৰিকৈ দিম। ঠিক আছে, এইখিনি ভাজি লওঁ আৰু বাকী মছলাখিনি ৰেডি কৰি লওঁ। এতিয়া ইয়াৰ আদা নহৰুখিনি এনেকৈ বটি লৈছে পাতাত, আৰু বটিলে ইয়াৰ লগত একেলগেও দিব পাৰে। এইখিনি মই 3টা মিডিয়াম চাইজৰ পিঁয়াজ এনেকৈ কাটি লৈছোঁ, আৰু 2টা জলকীয়া, আৰু এয়া বিলাহী এটা, আৰু ধনিয়াখিনি ইয়াতে মিক্সিত দি মাৰি ল'ম। আগতে মাৰি লওঁ, তাৰপিছত ইয়াত ধনিয়াখিনি দিম, একেলগে দিলে বেছি হৈ যাব। এইখিনি হৈ গ'ল। এতিয়া মই ইয়াত ধনিয়াখিনিও দি লওঁ। ধনিয়াখিনি এয়া পেষ্টখিনি ৰেডি হৈ গ'ল। এতিয়া মই আগতে পটাত বটি থোৱা আদা নহৰু আৰু জিৰা গুড়িখিনিও ইয়াত দি লৈ একেলগে এবাৰ মাৰি ল'ম, তেতিয়া মিক্স হৈ যাব আৰু একেলগে দিবলৈও সুবিধা হ'ব। এয়া চাওক, মাংসখিনি একেবাৰে পানী পানী হৈ গৈছে। আৰু এতিয়া মই ইয়াত আলুখিনিও দি লৈছোঁ। আলু নিদিলেও কথা নাই এই ৰেচিপিটোত, কিন্তু মই দিছোঁ কাৰণ আমাৰ ঘৰত মাংসৰ আলু খোৱা মানুহ বেছি, আৰু মাংসতকৈ আমাৰ আলুহে খাই বেছি ভাল পায় সকলোৱে, সেইকাৰণে দিছোঁ আমি। আৰু এতিয়া আলুখিনিও একেলগে সিজিবলৈ মই দি দিলোঁ। ইয়াৰ পানীখিনি অলপ অলপ কমিছে। এতিয়া ইয়াত মই শুকান মছলা গুড়িখিনি দি ল'ম। ধনিয়া গুড়ি আৰু ৰেড চিলি পাউডাৰ, মিট মছলা এনেকৈ সকলোবোৰ দি লওঁ। তাৰপাছত আকৌ অলপ সময় ভাজিম। ইয়াত কিন্তু হালধি এতিয়াতে নিদিওঁ, কাৰণ হালধি দিলে লাগি যায় সোনকালে, সেইকাৰণে নিদিওঁ, অলপ দেৰিকৈ দিম। মাংস বহাই থৈছোঁ, হোৱা নাই এতিয়ালৈ। আৰু ইয়াৰ লাড়ু ৰেডি কৰি আছে, আৰু নাৰিকল চুজি দি বনাব, সেইকাৰণে ইয়াত চুজি চালি আছে, আৰু এইখিনি, আৰু এয়া মাংসখিনি চাওক সিজিছেই প্ৰায়, আৰু পানীখিনি একেবাৰে নোহোৱা হৈ গ'ল। এতিয়া ইয়াত মই ধনিয়াৰ যিখিনি পেষ্ট বনাই লৈছিলোঁ সেইখিনি ইয়াত মই দি ল'ম, আৰু দি লৈ আকৌ ভাজিব লাগিব। এয়া মাংসখিনি ভাজি আছোঁ মই, আৰু সেইফালে বায়ে চুজিখিনি ভাজি আছে লাড়ুত দিয়াৰ কাৰণে। প্ৰথমতে ভাজি থ'ব লাগিব যিহেতু, এয়া কৰি। আৰু এতিয়া মই হালধিখিনিও দি ল'লোঁ। আৰু আপোনালোকে চাগে খাইছে এনেকৈ ধনিয়াৰে মাংস, কিন্তু যদিহে কোনোবাই খাই পোৱা নাই, এবাৰ ট্ৰাই কৰি চাবচোন, বহুতেই টেষ্টি হয় খাবলৈ। এয়া মাংসখিনি ভালদৰে ভাজি হৈ গ'ল। এতিয়া ইয়াত মই উতলা গৰম পানী দি দিম, আৰু পানীখিনি দিয়াৰ পাছত ভালদৰে যেতিয়া উতলিব আঞ্জাখন, তেতিয়া নমাই দিম সোৱাদ চাই, আৰু হৈ যাব আমাৰ মাংসৰ আঞ্জা ৰেডি। আৰু এয়া এইফালে লাড়ু ভাজি আছে নাৰিকলখিনি, তাৰপাছত লাড়ুও বনাব লাগিব। তাৰপাছত দেৰিয়ে হৈছে আজি, বহুত দেৰি হৈ গ'ল। এতিয়া 3টামান বাজিলেই। এয়া মাংস উতলি আছে এইফালে, আৰু সেইফালে লাড়ুও হ'বই, আৰু হোৱা নাই ভালদৰে, হ'ব আৰু কিছু সময় লাগিব। এয়া আমাৰ মাংস ৰেডি হৈ গ'ল, আৰু এইফালে লাড়ুও বনাব লগা আছে।
লাৰুটো এতিয়া বনাই লওঁ, তাৰপাছত আমি গোটেইকেইটাই মিলি ভাত খাম। তাৰপাছত আপোনালোকক লগ পাই আছোঁ। এয়া লাৰুখিনি বনাই হৈ গ'ল। এতিয়া আমি ভাত পানী খাওঁ, 4টা বাজিবই প্ৰায়। আৰু এইখিনিতে ভাবিছোঁ ভিডিঅ'টোৰো সামৰণি মাৰি দিওঁ। যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেলটো বজাই দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে। ঠিক আছে।